কৃষ্ণ ও মেঘে গাজে ধারাখারে বৃষ্টি পড়ে একে ধারে কৃষ্ণ জন্ম এই শুভ ক্ষণ আৰম্ভিলা পালনা ভকতৰ সাধা কাম হবে কৰে কৃষ্ণৰ কীৰ্তন ও ৰাম হবে কৰে কৃষ্ণৰ ঐতিহাসিক শিৱসাগৰ মহাসংকল্পিত মহাপালনাম কৃষ্ণ উপজিলে অন্ধকাৰে মেঘে বৰষিলে ধাৰাসাৰে ঠিক যেন মহাপ্ৰভুৱে তেনে এটা ক্ষণতে মহাপালনাম ভাগ নিজ বক্ষস্থলত গ্ৰহণ কৰিছে। আজি ঐতিহ্যক্ষেত্ৰ নৈমিষাৰণ্যত উপস্থিত থকা দক্ষিণ পাট সত্ৰৰ বৈষ্ণৱ পণ্ডিত সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰ মহাপালনাম আয়োজক সমিতিৰ সন্মানীয় সভাপতি সম্পাদক প্ৰমুখ কৰ্মকৰ্তাসকল নামাচাৰ্য প্ৰভুসকল বিভিন্ন স্থানৰ পৰা আহি সৌষ্ঠৱ বৃদ্ধি কৰা ব্ৰজধামৰ গোপসদৃশ বৈষ্ণৱসকল আই মাতৃসকল বন্ধুসকল সতীৰ্থসকল সমস্ত জনলৈকে যি স্থানত কৰ্ম কৰি সেৱাভাগী আগবঢ়াইছে হনুমন্তৰ খেতালি পৰ্বত কেকেটুৱাৰ বাঁহপাত সদৃশ যিসকল পুণ্যাত্মাই পৰম পুণ্য এই অমৃতময় কৰ্মভাগলৈ যেনেধৰণে সেৱা আগবঢ়াইছে প্ৰতিজনকে মান্যানুসাৰে আমি সেৱা জনাই সময়ৰ প্ৰতি লক্ষ্য ৰাখি সেৱাভাগী আমি নামভাগী আগবঢ়াবলৈ লোৱা হৈছে জ্ঞানকৃত জানকৃত সমস্তজনে প্ৰতি মাৰ্জনা কৰিব। আইসকলে এজোকা উৰুলি দিব কৃষ্ণ গুৰু হৰি ৰাম 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 হৰি ৰাম ৰাম সেই পুণ্যাত্মাসকল পুনৰবাৰ সমস্তজনলৈকে মান্যানুসাৰে শ্ৰদ্ধা আৰু সেৱা নিবেদন কৰা হৈছে। ঐতিহাসিক বৰ অসমৰ উজনি অসমৰ এখনি পুণ্যস্থান ঐতিহাসিক শ্ৰী শ্ৰী ঢেকীয়াখোৱা বৰনামঘৰ মাধৱদেৱ স্থাপিত। এই ঢেকীয়াখোৱা বৰনামঘৰ ইতিবৃত্ত হিচাপে প্ৰকাশ পোৱা গ্ৰন্থখনিত পালনাম বিষয়ে এটি বিশেষ টোকা সন্নিৱিষ্ট কৰা হৈছে। আপোনালোকে জানে যেতিয়া বোলে ৰজাঘৰত মহাপুৰুষ মাধৱদেৱ বন্দী হৈ আছিল, মাজুলী ধুঁয়াহাটত ব্ৰহ্মপুত্ৰৰ মাজত অৱস্থিত ধুঁয়াহাটত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনে মাধৱ পুৰুষৰ মুক্তিৰ বাবে অহোৰাত্ৰ পালনাম কীৰ্তনৰ আয়োজন কৰিছিল। ইয়াৰ উদ্দেশ্য হৈছিল বন্দী মুক্তি হ'ব লাগে, জীৱৰ কল্যাণ হ'ব লাগে। পালনামৰ প্ৰভাৱত ৰজাই পৰম গুৰু অংশ মাধৱ পুৰুষক মুক্তি দিছিল আৰু সেই মুক্তি পায়ে গুৰুজনা দিহা নৈ পাৰে পাৰে গৈ এটা ৰাতি প্ৰবাদ মতে বা সেই গ্ৰন্থত উল্লেখিত মতে দিহা নদীৰ পাৰত সেই অঞ্চলত এটা ৰাতি গুৰুজনাই বিশ্ৰাম কৰি ঢেকীয়াৰ অন্ন গ্ৰহণ কৰি আৰু গুৰুগৃহ নিৰ্মাণ কৰি সেই স্থানত ঢেকীয়াখোৱা বৰনামঘৰ আজিও অক্ষয়বন্তী জিলিকি আছে। আৰু সেই গ্ৰন্থখনতে উল্লেখ কৰা হৈছে পালনামৰ এনে মহা মহত্বৰ কথা।
আজি সেইজনা পৰম গুৰুকে আপোনাসকলৰ সকলোৱে সাক্ষী কৰি আমি মহামূৰ্খমতীয়ে দ্বিতীয়জনা গুৰুৰ মুক্তিৰ বাবে গুৰুজনে যি কৰোণা কৰিছিল বা যি কৃপা ঈশ্বৰৰ চৰণত প্ৰাৰ্থনা কৰিছিল দ্বিতীয়জনা গুৰুৰ অমৃতময় কলমেৰে আমি আগবঢ়াইছোঁ। কৃষ্ণ এই গুৰু শংকৰদেৱ। গুৰু শংকৰদেৱ নাম ৰখে বুৱালা নয়ে গুৰু শংকৰদেৱ ভক্তি ৰখে ভক্তি ৰখে বুৱালা গুৰু শংকৰদেৱ নাম ৰখে বুৱালা গুৰু শংকৰদেৱ ভক্তি ৰখে নাম হৰি নাম ৰখে গুৰু শংকৰদেৱ বৈকুণ্ঠ প্ৰকাশে গুৰু শংকৰদেৱ বৈকুণ্ঠ প্ৰকাশে গুৰু শংকৰদেৱ
পাৰিলে সংসাৰ হেনয়ক কি পালো শংকৰ বিনাই নাই নাই আন বন্ধু হৰি ভকতি ৰহ পাতি লন্ত হাত শংকৰে জগত ৰাম নামৰ ৰত্ন বেহায়া জগতে চলয় বৈকুণ্ঠ পুৰী মাধৱ দে শংকৰতে ললাহি ৰং দয়াল মাধৱ দে নাম প্ৰেমে ভক্তি প্ৰেমে বুৱালানো দয়াল মাধৱ দে শংকৰতে ললাহি ৰং দয়াল মাধৱ দে নাম প্ৰেমে ভক্তি প্ৰেমে বুৱালানো দয়াল মাধৱ দে শংকৰতে ললাহি ৰং দয়াল মাধৱ ভক্তি প্ৰেমে বুৱালানো শংকৰতে ললাহি ৰং দয়াল মাধৱ দে নাম প্ৰেমে ভক্তি প্ৰেমে বুৱালানো Hora